ধুনীয়া এখন ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলীৰ ওপৰত এখন নতুন নাও দিছে, জাহাজ দিছে, ৰ জাহাজ বুলি কয় এখনক। এইটো মাজুলী পাৰঘাট হয়, কমলাবাৰী নিমাতী পাৰঘাট হয় এইটো। আহক আমি অলপ ভিতৰত গৈ নাওখনক চাই লওঁ। এখন নাওখন হয়, ধুনীয়া ফেচিলিটি নাওখনৰ। বিৰাট ডাঙৰ এটা স্পেচ দিছে বাহিৰত। ইয়াতে আপোনাৰ 20-25 খনৰ ওপৰত 20-25 খনৰ ওপৰত ইয়াতে আপোনাৰ বাইক যাব, 7খন লোডেড ট্ৰাক যাব পাৰিব ইয়াতে। 7খন লোডেড ট্ৰাক যাব। সুন্দৰ ইমাৰ্জেঞ্চি এক্সিটৰ কাৰণে এটা, এইটো ইমাৰ্জেঞ্চি এক্সিট। সেইটো নাযায় বুলি ক'লে, ইয়ালৈ পঠিয়ালে। এইটো দেখি এইটো কি হৈছে, এইটো আপোনাৰ বুজি পোৱা নাই এইটো কি হয়। এইটো কালি অপেনিং কৰিছে নাওখনৰ, আপোনালোকক গোটেই হেৰিটো দেখাইছোঁ। ৰ জাহাজ এইবিলাক চেয়াৰ দিয়া হৈছে। বিৰাট ডাঙৰ এখন স্পেচ ভাল দিছে। এইটো টয়লেট হয়, এটা টয়লেট, জেন্টছ টয়লেট এণ্ড লেডিজ টয়লেট। টয়লেট হয় এইবিলাক, সকলোবিলাক টয়লেট দিছে। এইটো কিটচেন, এইটো কিটচেন হয়, কেবিন হয়। বিৰাট ডাঙৰ এটা স্পেচ। এইটো কিটচেন। আজি আমি ইয়াতে যাত্ৰা কৰিম, আপোনালোকক দেখুৱাম সকলো। ইয়াতে 7খন লোডেড ট্ৰাক যাব পাৰিব, সঁচাকৈয়ে পাৰিব। বিৰাট এখন ডাঙৰ জাহাজ হয়, ৰ জাহাজ, অত্যাধুনিক ৰ জাহাজ। এইটো ইমাৰ্জেঞ্চি এক্সিটৰ কাৰণে প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে এখন জাহাজ বনাই ওলোৱা হৈছে। আহক আমি ওপৰলৈ যাওঁ। এখন বিশাল ব্ৰহ্মপুত্ৰ বতৰ। আমি এতিয়া ওপৰত আহিলোঁ। এইটো চালকৰ আসন, চালকে ইয়াতে চলাই জাহাজখন। লাইফ জেকেট, স্পেচ আছে ইয়াতে। এইটো ড্ৰাইভাৰৰ আসন। আকৌ আমি তললৈ গৈছোঁ এতিয়া। ইয়াতে 200-300 ওপৰত যাত্ৰী আৰামত।